2025 নলবাৰীৰ ৰাসটো বলক মই চাও আপোনালোকক দেখুৱাও ইয়াৰ বেলে তাৰে মাজত কিবা ভাল লাগিলে ভাল লাগছে কেনেকুৱা লাগছে বঢ়িয়া লাগছে তাত যি ভাল লাগক বাদ্যক তো নলবাৰীৰ বিশেষকৈ এবাৰ ফেমাস বস্তু এইটো তো বলক ভিডিওটো প্ৰথমৰ পৰা আৰম্ভ কৰো আৰু মজা লওক তো গাইজ বঢ়িয়াকে তেলটো ভৰি ললো মিন্টু আৰু মই মজাকে বাইকত আৰু পিছফালে দোকান বাইক আছে লগত চলিয়ে যাই আছো অলপ আছে পালো আৰু এইফালেও তো বেলালো না তাতে খেলা চৰি চিনেমা চলি আছে গাইজ ইফালেও এখন ৰাস্তাৰ প্ৰথম গেট মানে আমাৰ অভাৰব্ৰিজ নতুনকৈ বৰগুৰাৰ অভাৰব্ৰিজ কানৰ পৰাই দেখা পায় ইয়াৰে ওচৰতে দিছে একদম লাগি এখন মেইন গেট আৰু ইয়াৰ তো গাইজ বঢ়িয়াকৈ গাড়ী চাৰি পাৰ্কিং কৰি থৈলেও বাইককেইখন পাৰ্কিং কৰি থৈ বঢ়িয়াকৈ ৰাস্তাক লাগি যাই আছোঁ ৰাস্তাৰ খোলাক লাগি মানে অলপমান ভিতৰত থৈছোঁ গাড়ীখন আমাৰ দাদা এটা দোকান আছে তাতে থৈ দিছোঁ তেতিয়া বঢ়িয়াকৈ যাইছোঁ ই আছে মোৰ লগত কেনেকুৱা বঢ়িয়া এইফালে গোটেইকেইটা লগৰ আছে যাই আছোঁ দেই এখন আমাৰ নলবাৰী ইয়াতে নতুনকৈ হোৱা ৰিজৰ্ট তাতে আই লাভ নলবাৰী লেখা আছে ৰ'ব সেইফালে দেখাই দিছোঁ মই ইফালেও এখন মেইন গেট গাইজ বাটাৰ চকৰ পৰা মেইন গেটটো বহুত দূৰত আছে কিন্তু এখন আৰু মেইন গেট ডাইৰেক্ট বাটাৰ চকৰ ইয়াৰ পৰাই ৰাস ইয়াৰ পৰাই লাগে একদম তো গাইজ এইবাৰ নলবাৰী ৰাসৰ বিশেষ আকৰ্ষণ হ'ল এইটো একদম চাব পাৰে আমাৰ সকলোৰে অসমবাসীৰ মনৰ মানুহ জুবিন দা এইটো আমাৰ এটা নলবাৰীৰ আগত এনেকৈ দিয়া হৈছে গীটাৰৰ লগে নিজৰ বুঢ়ী বনে তুমি আছাবু কুতে বিচাৰো মই তোমাৰ বনত উমলিবলে নদী বয় জানা মৰমকে ৰৈ সাগৰৰে এইবাৰ ৰাসৰ স্পেচিয়েল লটাৰী খেল এখন তো ধুনীয়া গাড়ী আছে একদম বৰ্তমান আছোঁ আমাৰ নলবাৰী ফ্লাইঅভাৰৰ তলত তো এখন ফ্লাইঅভাৰ এতিয়া ওপৰত যাই আছোঁ তাৰে তো ৰাস চাব আহিলে এটা বস্তু বৰ বেছিকৈ লাগে মোৰ বুলি নহয় সকলোৰে আপোনালোকৰো লাগে না ক'বচোন অলপ লাগে এই চাওঁ এইটো বস্তু আমি তাৰমানে এইটো কৰিব আহিছোঁ কোনে এই বাবু ডাইৰেক্ট ব্ৰিজৰ তলৰ পৰা যাই আছোঁ ইফালে ধুনীয়াকৈ এইবাৰ লাইটিং দিছে যোৱা বছৰ ইফালে দিছিল কিন্তু ইমান বেছি দিয়া নাছিল এইবাৰ বেছিকৈ দিছে তো ভাল লাগছে কেনেকুৱা লাগছে বঢ়িয়া লাগছে হা ভাল লাগিছে উন্নতি কিছু হৈছে আৰু ভালেই লাগিছে তো মই আজি ভিতৰত বেছি একো দেখা নাই আগদিনতো যদি গোটাই দেখাওঁ বেলেগ দিনা কি দেখাম হয় নহয় আজি মীনা বজাৰখন দেখালোঁ তাৰপিছত আহিয়ে দেখিম কাষত নহয় আজি কি দেখাবি তো আজি মানে অলপমান দেখিছোঁ বাকী কি দেখাব পাৰিছোঁ আৰু বেলেগ আহিমে সদায় আহি দেখিম তো ভিডিঅ' দিম তো ইমান বেছি মানুহ নাই কিহৰ কাৰণে আজি 3 দিন গ'ল প্ৰায় তো বেছি দিন যোৱা নাই তো 5-4 দিনমান যোৱাৰ পিছত এসপ্তাহমান যোৱাৰ পিছতহে মানুহ হ'ব গাইজ সেইকেইদিন ইমান বেছি মানুহ হোৱা নাই ইফালে ওপৰত দি আহি এনেকৈ ডাইৰেক্ট তলে দি আহিছে এবাৰ নামি চাওঁচোন কেনে পাগলা গাইছে কিংকিও জগৰান্ধৰ কথা পাগল নেকি শুনি তই মই মোটামুটি সেনে আনে নেকি তো কৈ লাভ নাই ক'লে হৈ যায় কৈ লাভ নাই মোক কিয় কথা কওঁ भाई साहब कुछ ज्यादा नहीं हो गया मतलब कुछ भी দোকানৰ ৰুম চব তো দোকানৰ ৰুম চাব পাৰে একদম চব খালী হৈ আছে মানে চব এই মানে দামটো বেছিকৈ লগাই দিয়ে না মই অলপমান ৰাসৰ খোলাৰ পৰা চাইডত আছোঁ মানে চব নিজৰে ভিডিঅ' বনাব ভাল লাগে না মানুহ একদম প্ৰায় কম আজি 3 দিন ৰানিং তো পিছত আৰু বনাম ভিডিঅ' তো আজি যি পাৰোঁ দেখাই লওঁ একদম মানুহ বহুত কম তো বেলেগবাৰ মানে গাইজ এইখিনি সিহঁতৰ মানে খৰচ দিবা জেগা নাথাকে ইমান বেছি মানুহ থাকে তো এইবাৰ ইমান বেছি মানুহ নাই হ'ব লাগে না নহয় জুবিন দাৰ কাৰণে নাজানো মানে গাইজ কিহৰ কাৰণে নাজানো এইবাৰ মানুহ প্ৰায় বহুত কম তো জুবিন দাৰ কাৰণে হ'ব চাগে তো মানুহ একদম কম কি কবি মেইন ৰাস আৰু আজি 3 দিন হৈ গ'ল 3 দিনো যোৱা নাই 2 দিন গ'ল আৰু মেইন ৰাস বাকী আছে এবাগে 13 দিন ৰাস আমাৰ নলবাৰী মেইন মানুহ আৰু ক'ৰবাত 4 এসপ্তাহ যোৱাৰ পিছত মানুহ কাৰণে নধৰা যাব তথাপিতো মেইন নাজানো নহ'ব পাৰে মানুহ এবাৰ জুবিন দাৰ মানে অলপমান সেনেকুৱা এবাগে আমাৰ গমে পায় গোটেই অসমবাসী ইমান তই কি কবি সেইটোৱে কথা মিন্টু যিটো কথা ক'লা তই ক'বা নাজনা আকৌ তাকে কওঁ এনে নবৈকবি ক'বা নাজনে গাইজি আকৌ যায় বাচ্চা এখন
ই ড্ৰিম একদিন মই ল'ম এনেকুৱা এখন ড্ৰিম তোৰ বুলি নহয় বহুতৰ এখন মই ল'মেই কিন্তু মোৰ অলপ বেলেগতকৈ বেলেগ গাইছ ইফালে চব ফুল চুল এই টাকা ঘৰে নাই ক'ত থ'ম নিলে আপোনাক তো গাইজ ইফালে ৰাসৰ খেলা নহয় চৰি ৰাসৰ খোলা বহুত দূৰতে থৈলোঁ আমি যাই আছোঁ ইফালে তো মানুহ চানুহ নাই চাব গ'লে কিন্তু ইফালে কিহৰ কাৰণে যাই আছোঁ দেখি আছোঁ ৰ'ব বিশেষকৈ ৰাস পূজা এলা উৎসৱ বুলি ক'লে মানে এই জিলেপীৰ দোকানকেইখন মেইন কিন্তু বেলেগ নাকচিলোঁ এইকেইখন থাকিবই দে চাৰিকে কিমান থাকে হিচাপ নাই সৰু পূজা এখনতে জিলেপীৰ দোকান পূৰা ভৰ্তি হৈ থাকে হয়নে জিলাপি মেইন পূজা ৰাস জিলাপি মেইন খাব লাগিব অলপ দেৰিকৈ খাব লাগিব বিশেষকৈ মই বেছি ভাল নাপাওঁ বাৰু গাইছ হ'লেও খাম লৈ যাব লাগিব ঘৰৰ অলপমান আজি মানে আমি গণেশ মন্দিৰ দি অহা নাই তো আমি ডাইৰেক্ট আহিলোঁ আমাৰ ভিতৰেদি এনেকৈ মছজিদ চকেদি আহিলোঁ হয়দি আমাৰ ওচৰ হয় বাৰু বেছিকৈ তো হয়দি আজি নাই মানে গণেশ মন্দিৰো বেলেগ নেক্সট দিনা আহিম নাহিলেও মানে আজি ইয়াতে এটা বিশেষ বস্তু দেখাব আনিছোঁ আপোনালোকক সেইটো কাৰণে যাই আছোঁ এনেকৈ বুলি বহুত খোলাৰ পৰা আহিব লাগে কিছুখিনিও তো যাই আছোঁ আৰু পালোঁ এইখন আগত তো গাইছে গেলি বিশেষ বস্তুটো দেখাই আছোঁ আপোনালোক পিছফালে চাগে দেখি আছে তো এইটোৱে দেখাবৰ কাৰণে আহিছোঁ সেইফালে চাব পাৰে জুবিনদাৰ ফটো এটা তিনিটা জুবিনদাৰ ফটো দি দিছে বহুত জেগা আহিলোঁ আহি পেলাই এইখিনি কিন্তু বহুত বেছি ভাল কাম কৰিছে এইটো চাবৰ কাৰণে একেগেলি আহিলোঁ তো মই মানে কি আমি পিছত হ'লেও চাব পাৰিলোঁ আপোনালোক দেখাবৰ কাৰণে এইটো ব্লগত সেইটো কাৰণে আহিলোঁ একেগেলি তো বহুত বেছি ভাল কাম কৰিছে কি কবি তই মানে বহুত জেগা খোজকাঢ়ি আহি চাবৰ কাৰণে আহিছোঁ এইটোও এটা মানে ইউনিক বস্তু এবাকে গমে পালা গীটাৰটো বনাইছোঁ ভাল লাগছে কিবা এটা এবাৰ ইউনিক দেখা পাইছোঁ আৰু নলবাৰীৰ ৰাস বুলি ক'লে এবাৰ কেনেকুৱা বহুত বেছি ভালে বঢ়িয়া বনাইছে কিন্তু লাইটেদি এনেকৈ বনাইতো ধেমালি নহয় জয় জুবিন দা তই পাৰিবি এইবিলাক চব থিয়েটাৰৰ পোষ্টাৰ গাইছ এই থিয়েটাৰ কোন দিনৰ পৰা আছে গম পা নেকি তো কেইদিনমান পিছত আছে আমি কৰি থাকে মাৰ দিম এইটো মৰিও যাবি ঘণ্টা কেঞ্চাৰ হৈ যাব মাৰিব আমি ডাইৰেক্ট আহিলোঁ আহি পেলাই ডাইৰেক্ট ব্ৰিজৰ ওপৰত দি এতিয়া আমি যাম ক'ত যাম কি লাহে ঘৰতে যাইছোঁ আমি গৰ্জন ফিল্ডত মানে জুবিনদাৰ বিশেষ অনুষ্ঠান এটা আছে তাতে যাওঁ অনুষ্ঠানটো আছে না খবৰলৈ যাবই লাগিব আৰু যদি আজি নাই আৰু আহিলে কালি পৰহি এতিয়া বঢ়িয়াকৈ যাই আছোঁ আমি এই ব্ৰিজৰ ওপৰত এনেকুৱাকৈ লাইটিং দি দিছে বা মানে একদম মজা লাগে ডাইৰেক্ট আহিলোঁ তো আহি পেলাই মিণ্টুৰ লগততো মানে বাইক আনি গৈছে অলপ আগত আছে এইফালে আমি ইয়াতে ৰখছোঁ দোকানত কিবা এটা খাবা বাইকখন লৈ তাৰ পিছত যাই থাকোঁ গৰ্জন এইফালে একবাৰ এনেকৈ যাই ঘূৰি যাম তো আজি ব্লগটো ইমান বেছি আহে নেদেখিলোঁ কাৰণ ইমান বেছি নাই মানুহ হ'লে আৰু নেক্সট আহিয়ে থাকিম তো তেতিয়া ভালকৈ বনাম নাই কি কয় হা সেইটোৱে আমাৰ এনডেচি চাওঁ RPM তেল আছে যাবি আৰু হা ডাইৰেক্ট গৰ্জনৰ ফালৰ পৰা আহিলোঁ তাতে নাই একদম চব এতিয়া বন্ধ হৈছে প্ৰায় 8টামান বজাক লাগি চলে চাগে ন 8টামান বজাক গাড়ীটো চলে কি পাগল চাচোন ঠাণ্ডাত ষ্টিং খাই কোনোবাই মানে কি হৈছে গাইজ মই ষ্টিংটো নাখালে মানে কথা ক'ব মন নাযায় এনেকুৱা মই তাৰমানে ৰাতিও ষ্টিং এটা লৈছোঁ মানে লাগব তাতে বহুত বেছি ঠাণ্ডা বনাই এইটো ঠাণ্ডা পাইছোঁ আহি এখন দোকান আছে এখন দোকানৰ পৰাই লৈ লো মোক লাগবই তাৰমানে এইটো ডাইৰেক্ট দেৰি নকৰি ডাইৰেক্ট আহি গ'লোঁ আমি ঘৰত তো গোটেইকেইটা এইফালে এটা গেল আমি তাৰমানে সি ভয় কৰে কেনে চলিছে ভাবিছে কিমান ভয়তো মানুহ মাৰা গ'লে কি ভয় কৰিব লাগে ভয় কৰি এইখিনি জেগাত থ'ব আহিব লাগিছে মানে একচুৱেলি আমাৰ ঘৰৰ ফালে নহয় সেইফালে যাব লাগিব আমি তো ডাইৰেক্ট আহিলোঁ আৰু গৰ্জনত নৰখিলোঁ বিশেষ একো নাই তাতে দেৰি হৈ গ'ল মানে কেতি বাজিল 10:08 হ'ল এইফালে 10:08 হ'ল মোটামুটি 10টা বাজি গ'ল তো আমিও যাই থাকোঁ আজি ব্লগটো ইয়াতে ৰাখিছোঁ আৰু গাইজ মোৰ আপোনালোকে মৰম দিছে ছাবস্ক্ৰাইব কৰিছে এতিয়া জলদি 10K লাগে 10K হ'লে মানে কি কৈ দিয়ে অলপ এটা মানে স্পেচিয়েল বস্তু এটা আহিব আপোনালোকে গম পাব 10K মানে জলদি লাগে আৰু ইমানো সহজ নহয় কিন্তু আপোনালোকে যদি চেষ্টা কৰে ইমানো টান নহয় না কিয় হয় তো জলদি একদম 10K কৰি দিয়ক সকলোৱে নতুনকৈ যোনী আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক বঢ়িয়া ভিডিঅ' পাই দেখুৱা আজি কাৰণে ৰাখিছোঁ বাই বাই জয় অসম জয় জুবিন দা জয় জুবিন দা